আধুনিক বিজ্ঞানে পৃথিৱী আৰু সূৰ্যৰ সেই মাজৰ দূৰত্ব আৱিষ্কাৰ কৰাৰ শ বছৰ আগতে এগৰাকী ভাৰতীয় সন্তই এখন সৰু কিতাপত এই দূৰত্বটো একেবাৰে নিখুঁতভাৱে লিখি থৈ গৈছিল। কল্পনা কৰকচোন, সপ্তদশ শতিকাত যেতিয়া কোনো টেলিস্কোপ নাছিল, কোনো মহাকাশযান নাছিল, তেতিয়াই গোস্বামী তুলসীদাসে কেনেকৈ জানিছিল যে পৃথিৱীৰ পৰা সূৰ্যলৈ কিমান দূৰত্ব? আজিৰ আধুনিক বিজ্ঞানে যাক ভাইব্ৰেশ্যনেল ফ্ৰিকুৱেন্সি বা শব্দ তৰংগৰ বিজ্ঞান বুলি কয়, আমাৰ ঋষিমুনিসকলে তাক মন্ত্ৰ বিজ্ঞান বুলি হাজাৰ বছৰ আগতেই ব্যৱহাৰ কৰিছিল। পৃথিৱীত এনেকুৱা এখন 40 শাৰীৰ পবিত্ৰ কিতাপ আছে, যাক যদি কোনো ব্যক্তিয়ে সম্পূৰ্ণ ভক্তি আৰু ধ্যানেৰে পাঠ কৰে, তেন্তে তেওঁৰ মগজুৰ সকলো ভয়, হতাশা আৰু নেতিবাচক শক্তি মুহূৰ্ততে নাইকিয়া হৈ যায়। নমস্কাৰ, মই ঝৰ্ণা দেৱী। নৱমী প্ৰডাকশ্যনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ বিশেষ খণ্ডত আমি উন্মোচন কৰিম সনাতন ধৰ্মৰ আটাইতকৈ শক্তিশালী মন্ত্ৰ শ্ৰী হনুমান চালিচাৰ ৰহস্য। আমি কেৱল ইয়াৰ অৰ্থই আলোচনা নকৰোঁ, আমি আলোচনা কৰিম ইয়াৰ আঁৰত লুকাই থকা সেই মহাজাগতিক বিজ্ঞানৰ বিষয়ে, যিয়ে আজিৰ বিজ্ঞানীসকলকো আশ্চৰ্যচকিত কৰি তোলে। ভিডিঅ'টো 1 ছেকেণ্ডৰ বাবেও স্কিপ নকৰিব, কাৰণ আজিৰ এই 10 বা 15 মিনিট সময় আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ আধ্যাত্মিক আৰু বৈজ্ঞানিক যাত্ৰা হ'বলৈ গৈ আছে। পোনপ্ৰথমতে আমি কথা পাতিম হনুমান চালিচাৰ আঁৰৰ সেই মহাজাগতিক বিজ্ঞানৰ বিষয়ে। পোনপ্ৰথমতে সেই বৈজ্ঞানিক প্ৰমাণটোলৈ যাওঁ, যিয়ে আধুনিক বিজ্ঞানক জোকাৰি গৈছে। হনুমান চালিচাত এটা বিশেষ চৌপাই বা শাৰী আছে। যুগ সহস্ৰ যোজন পৰভানু, লিল্লু তাহি মধুৰ ফল জানো। ইয়াৰ সাধাৰণ অৰ্থটো হৈছে যে হনুমানে সূৰ্যক এটা মিঠা ফল বুলি ভাবি খাবলৈ লৈছিল। কিন্তু সেই শাৰীটোৰ মাজত লুকাই আছে এক চমৎকাৰ গাণিতিক সূত্ৰ। বৈদিক গাণিতিক হিচাপ অনুসৰি 1 যুগ মানে হৈছে 12,000 বছৰ, 1 সহস্ৰ মানে হৈছে 1000, আৰু 1 যোজন মানে হৈছে 8 মাইল। এতিয়া যদি আমি এই তিনিওটা অৰ্থাৎ 12,000ৰ লগত 1000, 1000ৰ লগত 8 পূৰণ কৰোঁ, তেন্তে উত্তৰ ওলাই 9,60,00,000 মাইল। আৰু 1 মাইল মানে হ'ল 1.6 কিলোমিটাৰ। গতিকে 9,60,00,000 মাইলক 1.6ৰে পূৰণ কৰিলে ওলাই 15,34,00,000 কিলোমিটাৰ। এতিয়া মই আপোনালোকক আচৰিত কথাটো জনাম যে 20শ শতিকাত নাছাৰ বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব প্ৰায় 15 কোটি কিলোমিটাৰে হয়। ভাবকচোন, যিটো কথা আৱিষ্কাৰ কৰিবলৈ আধুনিক বিজ্ঞানক কোটি কোটি ডলাৰ আৰু প্ৰযুক্তিৰ প্ৰয়োজন হ'ল, সেয়া তুলসীদাসে হনুমান চালিচাৰ মাত্ৰ 2টা শাৰীতেই লিখি থৈ গৈছিল। এয়াই হৈছে আমাৰ প্ৰাচীন ভাৰতীয় বিজ্ঞানৰ চমৎকাৰ শক্তি। এইবাৰ আমি কথা পাতিম হনুমান চালিচাৰ মূল অৰ্থ আৰু মনস্তাত্ত্বিক প্ৰভাৱৰ বিষয়ে। হনুমান চালিচাত মুঠ 40টা চৌপাই আছে, যাৰ বাবে ইয়াক চালিচা বোলা হয়। আৰু ইয়াৰ প্ৰতিটো শব্দই মানুহৰ অৱচেতন মন অৰ্থাৎ ছাবকনচিয়াছ মাইণ্ডক পজিটিভ এনাৰ্জিৰে ভৰাই তোলে। আহকচোন ইয়াৰ কেইটামান অতি গুৰুত্বপূৰ্ণ শাৰীৰ অৰ্থ আৰু ইয়াৰ মনস্তাত্ত্বিক প্ৰভাৱৰ বিষয়ে বুজ লওঁ। প্ৰথম, শ্ৰী গুৰু চৰণ সৰোজ ৰাজা নিজ মন মুকুৰ সুধাৰি, অৰ্থাৎ গুৰুৰ চৰণৰ ধূলিৰে মই মোৰ মনৰ দাপোনখন পৰিষ্কাৰ কৰিছোঁ। আধুনিক মনোবিজ্ঞানে কয় যে আমাৰ মগজুটো এখন দাপোনৰ দৰে, য'ত সমাজৰ নেতিবাচক চিন্তাবোৰ ধূলিৰ দৰে চামনি বান্ধে। এই হনুমান চালিচাৰ আৰম্ভণিতে আমাক অহংকাৰ শূন্য হ'বলৈ আৰু মনটোক ডিটক্স কৰিবলৈ শিকায়। দ্বিতীয়তে, ভূত পিশাচ নিকট নাহি আৱে, মহাবীৰ জব নাম শুনাৱে, অৰ্থাৎ যিজনে মহাবীৰ হনুমানৰ নাম লয়, তেওঁৰ ওচৰলৈ ভূত পিশাচ আহিব নোৱাৰে। আজিৰ 21শ শতিকাত ভূত পিশাচ আচলতে কি জানেনে? সেয়া হৈছে ডিপ্ৰেশ্যন, এংজাইটি, ভয় আৰু অভাৰ থিংকিং। যেতিয়া আপুনি ভয়ত কঁপি থাকে, আপোনাৰ মগজুৰ এমিগডালা অংশটো সক্ৰিয় হৈ পৰে। যেতিয়াই আপুনি সম্পূৰ্ণ বিশ্বাসেৰে এই মন্ত্ৰ পাঠ কৰে, তেতিয়া আপোনাৰ মগজুত ডপামিন আৰু এণ্ডৰফিন নিৰ্গত হয়, যিয়ে আপোনাৰ সকলো ভয় মুহূৰ্ততে নাইকিয়া কৰে। তৃতীয়তে, বিদ্যাৱান গুণী অতি চাতুৰ, ৰাম কাৰ্য কৰিবেকো আতুৰ। হনুমান কেৱল বলৱানেই নাছিল, তেওঁ আছিল অতিকৈ জ্ঞানী আৰু চতুৰ। আজিৰ যুৱ প্ৰজন্মৰ বাবে ই এক ডাঙৰ শিক্ষা। কেৱল যে শাৰীৰিক শক্তি বা ডিগ্ৰী থাকিলেই নহয়, জীৱনত সফল হ'বলৈ আপোনাৰ বিদ্যা,
গুণ আৰু চতুৰালিৰ প্ৰয়োজন আছে। চতুৰ্থতে নাচে ৰোগ হৰৈষৱ পীড়া জপত নিৰন্তৰ হনুমত বীৰা। অৰ্থাৎ যিজনে নিৰন্তৰ হনুমানৰ জপ কৰে তেওঁৰ সকলো ৰোগ আৰু যন্ত্ৰণা দূৰ হয়। বিজ্ঞানৰ প্লেচিবো ইফেক্ট আৰু সাউণ্ড থেৰাপি অনুসৰি যেতিয়া আমি এটা নিৰ্দিষ্ট ফ্ৰিকুৱেঞ্চি বা ছন্দত কোনো পবিত্ৰ মন্ত্ৰ পাঠ কৰোঁ আমাৰ শৰীৰৰ কোষে কোষে এক যোগাত্মক কম্পনৰ অৰ্থাৎ ভাইব্ৰেশ্যনৰ সৃষ্টি হয় যে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটি দ্ৰুতগতিত বৃদ্ধি কৰে। এইবাৰ আমি কথা পাতিম অষ্টসিদ্ধি আৰু নৱনিধিৰ ৰহস্যৰ বিষয়ে। হনুমান চালিসাত কোৱা হৈছে অষ্টসিদ্ধি নৱনিধি কে দাতা অশবৰ দিন জানকী মাতা। মাতা সীতাই হনুমানক ৮ সিদ্ধি ৯ নিধিৰ অধিকাৰী হোৱাৰ আশীৰ্বাদ দিছিল। এইবোৰৰ বিষয়ে আপুনি জানেনে? অষ্টসিদ্ধি মানে হ'ল প্ৰকৃতিৰ ৮টা মহাশক্তি, যেনে অনিমা একেবাৰে সৰু হৈ যোৱা, দ্বিতীয়তে মহিমা বিশাল ৰূপ ধাৰণ কৰা, গৰিমা লঘিমা প্ৰাপ্তি প্ৰাকাম্য ঈশিত্ব আৰু বশিত্ব। এজন মানুহে নিজৰ যোগ আৰু ধ্যানৰ বলত নিজৰ শৰীৰ আৰু মনক ইমান নিয়ন্ত্ৰণ কৰিব পাৰে যে তেওঁ প্ৰকৃতিৰ নিয়মকো সলনি কৰিব পাৰে। হনুমান চালিসা পাঠ কৰিলে আমি এই সিদ্ধিসমূহ পোনপটীয়াকৈ নাপাব পাৰোঁ, কিন্তু ই আমাৰ জীৱনলৈ নৱনিধি বা ৯বিধ সম্পদ কঢ়িয়াই আনে, য'ত কেৱল কিন্তু টকা পইচাই নহয় বৰঞ্চ সুস্বাস্থ্য, মানসিক শান্তি, সাহস, জ্ঞান আৰু পৰিয়ালৰ সুখ অন্তৰ্ভুক্ত হৈ থাকে। যদি আপোনাৰ ঘৰত প্ৰতিদিনে পুৱা আৰু গধূলি হনুমান চালিসা পাঠ কৰা হয় সেই ঘৰৰ পৰিৱেশৰ ইলেক্ট্ৰমেগনেটিক ফিল্ড বা চৌম্বকীয় ক্ষেত্ৰ ইমানেই পজিটিভ হৈ পৰে যে তাত কোনো নেতিবাচক শক্তি বা দৰিদ্ৰতাই বাস ল'ব নোৱাৰে। এইবাৰ আমি কথা পাতিম হনুমান চালিসা পঢ়াৰ সঠিক নিয়মৰ বিষয়ে। বহু মানুহে কয় যে মই হনুমান চালিসা পঢ়োঁ কিন্তু কোনো ফল নাপাওঁ। ইয়াৰ কাৰণ হ'ল তেওঁলোকে ইয়াক কেৱল এটা কবিতাৰ দৰে মুখস্থ মাতে। তুলসীদাসে লিখি গৈছে जो शतबार पाठ कर कोई छुटो ही बंदी महा सुख হৈ। অৰ্থাৎ যিজনে ১০০বাৰ পাঠ কৰিব তেওঁ সকলো বান্ধনৰ পৰা মুক্ত হ'ব। যদি আপুনি জীৱনৰ কিবা এটা ডাঙৰ সংকটত পৰিছে, আদালতৰ গোচৰ অথবা বেমাৰ আজাৰ বা আৰ্থিক সমস্যাই যদি আপোনাক আগুৰি ধৰিছে তেন্তে এটা নিয়ম পালন কৰক। ৰাতিপুৱা গাটো ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি হনুমানজীৰ মূৰ্তি বা ছবিৰ সন্মুখত এটা চাকি জ্বলাওক। চকু বন্ধ কৰি সম্পূৰ্ণ বিশ্বাসেৰে প্ৰতিটো শব্দৰ অৰ্থ বুজি একেৰাহে ৪০ দিনলৈ হনুমান চালিসা পাঠ কৰক। সদায় এটা কথা মনত ৰাখিব, হনুমান হৈছে সঞ্জীৱনী কঢ়িয়াই অনা দেৱতা। য'ত সকলো আশা আমাৰ শেষ হৈ যায় তাৰ পৰাই হনুমানৰ মহিমা আৰম্ভ হয়। লাহে লাহে আমি ভিডিঅ'টিৰ শেষলৈ আগবাঢ়িছোঁ। আমি সকলোৱে জানো যে হনুমান চালিসা এখন কেৱল ধৰ্মীয় পুথি নহয়, ই হৈছে আপোনাৰ মোৰ আত্মাক জগাই তোলাৰ, আপোনাৰ ভয়ক জয় কৰাৰ এক পৰম বৈজ্ঞানিক আৰু আধ্যাত্মিক অস্ত্ৰ। যেতিয়াই আপুনি জীৱনত নিজক অকলশৰীয়া বা দুৰ্বল বুলি অনুভৱ কৰিব এবাৰ চকু বন্ধ কৰি বুকুত হাতখন থৈ ক'ব সংকট কতে মিটে সব পীড়া যো সুমোৰৈ হনুমত বলবীৰা। আজিৰ এই বিশেষ আৰু তথ্য সমৃদ্ধ ভিডিঅ'টোৱে যদি আপোনাৰ হৃদয়ত খন্তেকৰ বাবে হ'লেও এক ঐশ্বৰিক শক্তি আৰু শান্তি কঢ়িয়াই আনিছে তেন্তে ইয়াক আপোনাৰ প্ৰতিজন পৰিয়ালৰ সদস্য আৰু বন্ধুৰ সৈতে আজিয়ে শ্বেয়াৰ কৰক। সনাতন ধৰ্মৰ এনেকুৱা গভীৰ বিজ্ঞানসন্মত আৰু জীৱন পৰিৱৰ্তনকাৰী ভিডিঅ' সদায় পাবলৈ নমামি প্ৰডাকশ্যন চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক। আহকচোন আমি সকলোৱে একেলগে সম্পূৰ্ণ ভক্তি আৰু শক্তিৰে কমেণ্ট বক্সত লিখোঁ জয় শ্ৰীৰাম, জয় বজৰংবলী, হৰ হৰ মহাদেৱ। ধন্যবাদ। জয় আই অসম।